Hello everyone, this is Priyasri. Welcome back to my channel. So, আজি গম পাইছে চাগে thumbnail চাই. So finally Tumi যে Abhimani release হ'ব মানে কালি হ'ব, কালি 13 and আজি 12. তো আজি প্ৰিমিয়াৰ আছে আৰু এতিয়া মই ৰেডি হৈছো গম পাইছে চাগে আজি প্ৰিমিয়াৰ তো মই তালে ৰেডি হৈ আছো. So 5টা বজাৰ পৰা ষ্টাৰ্ট হ'ব. দেন মই আপোনালোকক আজি প্ৰিমিয়াৰ সকলোখিনি দেখুৱাই যাম. তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব. আৰু ময়ো ৰেডি হ'লো দেখিছে. দেন মোৰ এমি এয়া তাই ৰেডি হৈ আছে মই দেখুৱাই আছোঁ আপোনালোকক. চ' মই এমিক দেখুৱাম দেন মই বাকীখিনি তাত গৈ কণ্টিনিউ কৰিম. চ' চাই থাকক. আমাৰ এমি ৰেডি. এমি চ' আমি ৰেডি হ'লোঁ এতিয়া যাম. ফাইনেলি আমি পালোহি এতিয়া আৰু আহি আছে মানুহবোৰ. 5টাৰ টাইম আছিলে আৰু 7টামানৰ পৰা ষ্টাৰ্ট হ'ব. চ' মই সকলোখিনি দেখুৱাম. হাই তো চাই থাকক. চাম আৰু ভাল লাগিছে. নামাতাকে আহিলেও বেয়া নাপাবা দেই. অ'কে যাবা. ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি G3 as বেহেন এইটো বেহেনৰ ছোৱালী এমি. চ' চাওক আমাৰ ড্ৰেছো একে ৰেড কিয়নো ভেলেণ্টাইন আহি আছে তো ভাইবছটো অলপ ল'ব লাগিব. বৰ ভেলেণ্টাইন কেইটা আমাৰে হয়. আজি অহা কথা নাছিলে প্ৰিমিয়াৰত কিন্তু মই দেখিছোঁ ইয়াতে ৰৈ আছে. তাকো ইমান ধুনীয়াকৈ আহিছে. এতিয়া বেয়া হৈছে নেকি মা? মই নাযাওঁ বোলে আহিছোঁতো. আচ্ছা মই এতিয়া আপোনালোকক মানুহ দেখুৱাম. ফাৰ্ষ্টৰ মানুহজনী যাওক ছাৰ ছিংগাৰ আমাৰ. চ' ধ্যান আমাৰ মেইন গেষ্ট মেইন এক্ট্ৰেছ দুগৰাকী ৰুহি এণ্ড কি আছিলে প্ৰণামী আৰ যে প্ৰণামী. চ' কিবা ক'ব মানে আমি আজি খুব এটা ভাল কামৰ কাৰণে আহিছোঁ. প্ৰিমিয়াৰ হ'ব. আশা কৰিছোঁ আপোনালোকেও ভাল পাব. কালি ৰিলিজ হ'ব. কাইলৈ আপোনালোকে চাব আৰু চাই কমেণ্টত জনাব কেনেকুৱা পালে. আপুনি ৰুহি কি ক'ব? মোৰ ভাল লাগিছে. আহিছোঁ চাই কেনেকুৱা লাগিছে. কাম কৰি কেনেকুৱা লাগিলে? ভাল লাগিছে খুব ভাল লাগিছে. আৰু এতিয়া চাই পিনিহে ক'ম বাকীখিনি. চাই থাকোঁ. হাই নতুন গেষ্ট আহিলে ডিমি বাইদেউ. নমস্কাৰ কৰা. বিগ ফেন. ডিমি এবাৰ কেৰেক্টাৰত আছে. ছাৰেতো হোৱাই নাই আজি. 2 ৰাতিপুৱা হোৱা নাই চকু দেখি লাগিছে লাগিছে. চাওঁ এবাৰ চশমা খুলিলে আকৌ. চাইছোঁ শ্লিপলেছ নাইট. ভাল লাগিছে. যদিও খুব কম বয়সীয়া ল'ৰা এওঁলোকে খুবেই কষ্ট কৰিছে দিনে ৰাতিয়ে কষ্ট কৰি কোনোমতে আপোনালোকৰ সন্মুখলৈ এখন খুব সুন্দৰ ছবি তৈয়াৰ কৰি আনিছে. গতিকে মই তেওঁলোকক অকণমান পৰিচয় কৰি দিব বিচাৰিছোঁ. তাৰপিছতে মই মাতিম দিগাংগনা বৰা. এয়া দিগাংগনা বৰা. এইবাৰ মিষ্টাৰ জাভেদ আখতাৰ. এয়া জাভেদ আখতাৰ. সেইজন নহয় আপোনালোকে যিজন ভাবিছে দেই, সেইজন বেলেগ. এইবাৰ ভাইলিনা ডেকা. ভাইলিনা ক'ত আছে? আচ্ছা এয়া ভাইলিনা. এইবাৰ মই খুব সন্মানেৰে আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ সকলোৰে আদৰৰ সকলোৰে সন্মানীয় খুব মৰমৰ আমাৰ অসমৰ লিজেণ্ডাৰী এক্ট্ৰেছ এতিয়াও খুবেই ধুনীয়া হৈ আছে
আমাৰ সকলোৰে মৰমৰ সকলোৰে সন্মানে আপোনালোকে সকলোৱে গম পাইছে মই কাৰ কথা কৈ আছোঁ য়েছ বিদ্যা ৰাও বাইদেউ প্লিজ বাইদেউ আমাৰ চিনেমাখনত গেষ্ট এপিয়াৰেঞ্চ হিচাপে অভিনয় কৰাৰ বাবে বাইদেউ বহুত 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 ধন্যবাদ ইমান বছৰৰ পিছত যে আমি বাইদেউক এনেকৈ লগ পালোঁ সেয়া আমাৰ সৌভাগ্য তাৰপিছত মই মাতিব বিচাৰিছোঁ থমাছ বাবু আমাৰ গোটেই টিমটো ইয়াত আছেই তেওঁলোকে জানে আৰু পল্লৱী গৌৰৱ প্ৰিয়াশ্ৰী অৰ্চনা হয়তো কিছুমান আজি উপস্থিত নাই আমাৰ মেকআপ আৰ্টিষ্ট প্ৰিয়াশ্ৰী বৰুৱা ডিমি জুভাচিনী আছেনে নাই ডিমি আছে তাৰোপৰি আমি স্পেচিয়েল থেংকছ ক'ব লাগিব অপুৰাজ আছিলে অপুৰাজ আজি নাই ময়ূৰ তাৰোপৰি ছবিখনৰ গীতত কণ্ঠদান কৰা মিজু আকাংক্ষা প্ৰিহান প্ৰদীপ্ত নম্ৰতা মই তেওঁলোককো ইয়ালৈ মাতিছোঁ আৰু গীতসমূহ লিখিছে কিশোৰ বৰুৱা আৰু পুনম নাথ অকল এতিয়া মই এটা পৰিচয় কৰিলোঁ লিৰিক্স ৰাইটাৰ লগতে চিনেমাটোগ্ৰাফী ডিৰেকশ্যন তেওঁ তিনিটা সকলোখিনিয়ে কৰিছিলে কিশোৰ বৰুৱা ষ্টৰী পিংকলৰ এছিষ্টেণ্ট ডিৰেক্টৰ থমাছ লাচিত কৰুণা মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে এডিটিঙো থমাছ এণ্ড পিংকলৰে গতিকে এয়া আমাৰ এটা টিম আৰু মই পল্লৱীহঁত নাহিল নেকি আচ্ছা অ'কে থেংক ইউ আৰু আমাৰ ইয়াত আজি উপস্থিত থকা আমাৰ কেইবাগৰাকীও আমাৰ নাহিল ন খুব কম সংখ্যক হ'ল আমাৰ কিছুমান টেকনিকেল কাৰণত অকণমান লেট হৈ গ'ল গতিকে আমি আৰু দীঘলীয়া নকৰোঁ অলৰেডি আমাৰ এইখিনি শেষ হৈছে কাম মই মাত্ৰ আপোনালোক সকলোৰে আগত দুআষাৰমান ক'বলৈ মই বিদ্যা বাইদেউক অনুৰোধ কৰিছোঁ তেওঁ কিবা এটা যেন ছবিখনৰ বিষয়ে কিবা এটা কয় তেওঁ বহুত বছৰৰ পিছত এখন ফিল্ম কৰিছে ছবিখন মই মানে জাষ্ট অকণমান ট্ৰেইলাৰ চায়ে লাগিছে ছবিখন খুব ভাল হ'ব আৰু মোৰ বেষ্ট উইচেছ থাকিলে ইমান ধুনীয়া এইটো হিৰো যিটো মানে হৈছে এনেকৈ ভাল কাম কৰিছে আৰু এই কিবা আখতাৰ জাভেদ আখতাৰ হি অলছ' ডান ভেৰি ৱেল চ' মাই বেষ্ট উইচেছ টু all of us যাতে টিমটো ভাল হয় আৰু যাতে ফিউচাৰত ছবি কৰিব পাৰে ধন্যবাদ থেংক ইউ আৰু মই ৰাকেশক দেখিছিলোঁ মাজতে ক'ত ৰাকেশ প্লিজ আমাৰ ঘৰুৱা হয় আমাৰ ঘৰৰ ল'ৰা অকণমান মাতিছোঁ ইয়ালৈ ৰাকেশৰ লগত থাকিলে ভাল লাগিব আমাৰ লগতে হয় নাই আৰু খুব আশাৰে এটা প্ৰজেক্ট কৰা হৈছে গতিকে মই ৰাকেশৰ গান ৰিলিজ হৈ আছে কালি নহয় জানো পৰহিলে ৰাকেশৰ গান এটা ওলাই আছে গতিকে আজি আমি চিনেমাখন সকলোৱে চাওঁ ন তুমি কিবা এটা কোৱা বহুত বহুত শুভকামনা থাকিল গোটেই টিমটোলৈ আৰু গোটেই আচলতে মই চাইছোঁ প্ৰথমৰ পৰা মই দেখা পাই আছোঁ শ্বুটিঙৰ পৰা আদি কৰি এডিটিঙৰ মিউজিক গোটেইখিনি দেখি আছোঁ আৰু সাংঘাতিক এক্সাইটেড সেইকাৰণে মই একদম দৌৰি আহিছোঁ কোৱাৰলৈ ইনফেক্ট আজি মোৰ কাজিনৰ বিয়া গতিকে তথাপিও দেৰি হৈছে য'ৰ চাবলৈ ৰৈ আছোঁ আৰু খুব সুন্দৰ হ'ব আমি নিশ্চিত আৰু পিংকাল আৰু গোটেই টিমটো ইমান সুন্দৰকৈ কাম কৰি আছে আমি বিগত কামসমূহ দেখিছোঁ আৰু বিশেষকৈ এক্সাইটেড বিদ্যা বাইদেউক দেখা পাম আৰু চব খুব সুন্দৰ হৈছে তাকে বেছি দেৰি নকৰোঁ চাওঁ এক্সাইটেড হৈ আছোঁ
থেংক ইউ ৰাকেশ আমিও আৰু বেছি দেৰি নকৰোঁ আমাৰ যদিহে টেকনিকেলি যিখিনি ফল্ট হৈ আছিলে সেইখিনি ঠিক হৈছে আমি ষ্টাৰ্ট কৰিব পাৰোঁনে চিনেমা অ'কে কেনেকুৱা লাগিলে চাই আপোনাৰ প্ৰথমতে হাঁহিলোঁ কান্দো অৱস্থা মানে চ' ফাইনেলি আমাৰ শেষ হ'ল দেখিলে আৰু তেনেকৈ ইমান কৰিবলগীয়া মানে নোৱাৰিলোঁ কাৰণ ইমান ফটাফট হ'ল মানে চাই লৈ মানে চবৰ মানে ৰিয়েকশ্যন ল'ব নোৱাৰিলোঁ তথাপিও মানে অলপ ক'ব তো কালি আহি আছে তুমি যে অভিমানী আৰু এইফালে ক'ব হেল্ল' হাই আজি আমাৰ খুব ধুনীয়াকৈ পাৰ হ'ল সন্ধিয়াটো আৰু যোনসকল আহিছিলে গেষ্ট সকলোৱে খুব ধুনীয়া ধুনীয়াখিনি ফিডবেকছ দি গৈছে আৰু আপোনালোকে চাব 13 ফেব্ৰুৱাৰীত কালি মানে অহাকালি ৰিলিজ হ'ব কেনেকুৱা পাই জনাব কমেণ্ট কৰিব লাইক কৰিব আৰু মৰম দিব থেংক ইউ চ' আহি আছে তুমি যে অভিমানী তো চাব সকলোৱে আৰু মই ব্লগটো ইয়াতে শেষ কৰিম আৰু মই অলপ দেখুৱাই দিছোঁ বাৰু বিহাইণ্ড দ্য চিনছ এতিয়া কি চলি আছে দেন মই ভিডিঅ'টো শেষ কৰি আছোঁ চ' আকৌ লগ পাম বাই বাই চাওঁ এয়া আমাৰ আইতা আজিলৈকে দেখুওৱা নাই হাই ক হাই ক হাই Yeah.